হৈছে আপোনালোকে গম পাই প্ৰত্যেক বছৰ আমি ভাওনা কৰ্মশালা দি আহিছোঁ গোলাঘাট কমাৰবন্ধাত। তো তেনেকেই আমাৰ যোনখিনি আমাৰ ছাবস্ক্ৰাইবাৰ আমাৰ বাচ্ছা পাতি সকলোৱে সুধি থাকে যে ৰাংগাদা ভাওনা শিকায় নে নিশিকায়। তো আকৌ আমি ভাওনা শিকাবলৈ লৈছোঁ। জুলাই মাহৰ 1 তাৰিখৰ পৰা কৰ্মশালা আৰম্ভ হ'ব। তো সকলোকে মাতিছোঁ। আৰু এইবাৰ আমি এই গ্ৰীষ্মকালীন ভাওনা কৰ্মশালাত নতুনকৈ এটা সংযোজন কৰিছোঁ, সূত্ৰ কৰ্মশালা। এই কৰ্মশালা জুলাই 1 তাৰিখৰ পৰা জুলাই 12 তাৰিখলৈকে হ'ব। 30 জুনত আমি এডমিশ্যন দিয়া হ'ব। 30 জুনত শ্ৰী শ্ৰী হাজৰিকা নামঘৰলৈ আহিলেই হ'ব, গোহাঁইগাঁৱৰ শ্ৰী শ্ৰী হাজৰিকা নামঘৰ। 1 জুলাইৰ পৰা 12 জুলাইলৈকে এই ভাওনা কৰ্মশালা। এই কৰ্মশালাত মুখ্য প্ৰশিক্ষকৰ দায়িত্বত থাকিব শ্ৰদ্ধাৰ মোৰ গুৰু, সকলোৰে শ্ৰদ্ধাৰ বাবুল বৰা ডাঙৰীয়া। সহ প্ৰশিক্ষকৰ দায়িত্বত থাকিব ভূপেন সিং টেৰাং, আৰু লগতে সহ প্ৰশিক্ষক থাকিব প্ৰাণজিৎ ভৰালী, সীমান্ত প্ৰিয়ম শইকীয়া, সুশান্ত শইকীয়া, উদীপ্ত শইকীয়া। বাকী সকলো আহিব। এই ভিডিঅ' যোগে সকলোকে নিমন্ত্ৰণ জনাইছোঁ। সকলো আহক, 30 জুনত আমি নামঘৰতে লগ হ'ম।